এনেধৰণে গম্বুজটো বনাই থকা হৈছে আমাৰ মিস্ত্ৰীকেইজনে। কেনেকৈ ৰডবোৰ লগাইছে আমাৰ জিকা সত্ৰৰ মৰিগাঁৱৰ। এয়া পৰিৱেশটো, তাত সুন্দৰ গম্বুজ বনাই থকা হৈছে। কামবোৰ চলি আছে এনেকৈ কি সুন্দৰভাৱে। এইটোৱে ধুনীয়াকৈ বনাই থকা হৈছে। এইটোৱে নৱনিৰ্মিত ঘৰ আমাৰ মৰিগাঁৱৰ। সম্পূৰ্ণ সংগ্ৰহ হৈছে, অলপ বাকী আৰু। এইটো হৈছে আগৰ নামঘৰটো। একেলগে ভকত 1000 মান বহিব পাৰে। এখেতে এনেকৈ নামি গৈছে, তলৰ পৰা কিবা বস্তু হয়তো লগা হ'ল আনিবলৈ।